টেক্সা এই পালোহি একলা পাম নাই পালোহি নমস্কাৰ বন্ধুসকল মই দেৱপতি আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ উপস্থিত আছোঁ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত আৰু কিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিম কি হয় কি নহয় গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক তাৰ দুয়ো কাষে শাৰী শাৰীকৈ গছ ৰুই থৈ দিয়া আহিছে একদম দেখিবলৈ শুৱনি লাগিছে মানে এইটো হৈছে ঐতিহাসিক লেটেকু পুখুৰী পাৰত মই লেটেকু পুখুৰী পাৰত ৰখি লৈ একদম পুৰা চাই আছোঁ নাজাৰা এতিয়া আমি গৈ আছোঁ মাধৱদেৱৰ মানে মূল ভেটিটো চাবলৈ গতিকে চাই থাকক জীৱন তেল মাৰি মাৰি গৈ আছোঁ দেখিবলৈ হৈছে এইটো আগত বহি লৈছে একদম পেডেল মাৰি হ'লেও মানে মাধৱদেৱৰ জন্মস্থান চাবলৈ আহিছোঁ ভাল লাগিছে ব'লক আগলৈ কি হয় কি নহয় সকলো চাই থাকিব আগলৈ টেক্সা এই পালোহি একলা পাম নাই পালোহি গৈ পাই ঠিক কেনেকুৱা গেট এখন পায় গেটখনৰ পৰা একদম 360 ভিউ দিছোঁ চাই লওক একদম আছে সোমাই গৈয়ে মাধৱদেৱৰ বিষয়ে একদম সংক্ষেপে মানে চুটিকৈ অলপ লিখা আছে ভিডিঅ'টো ৰখাই লৈ চাই ল'ব এইটো হৈছে মহাপুৰুষ মাধৱদেৱৰ মূল ভেটিটো কোৱা শুনিছোঁ যদি কিবা ভুল হয় ক্ষমা কৰি দিওঁ চাৰিওফালে চিত্ৰলিপি ক্ষুদ্ৰম কৰি থৈ দিয়া আছে